হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি জুৰিম শৰাই খনি থবি সজাই মৰাই ঐ শৰাই খনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ভিডিঅ'টো যাতে শেষলৈকে চাই আৰু মৰম দিব সেয়া আপোনালোকৰ ওচৰত অনুৰোধ। আজি হ'ল গৰু বিহু। গৰু বিহুৰ দিনাখনি কি কৰিলোঁ, কি নকৰিলোঁ, কেনেকৈনো দিনটো পাৰ কৰিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আগবাঢ়িছোঁ। আপোনালোকে যাতে শেষলৈকে চাই ভিডিঅ'টো আৰু মোক খুব মৰম দিব, যিদৰে আগৰ ভিডিঅ'টোত দিছে ঠিক সেইদৰে মৰম দিব, সেয়ে আপোনালোকৰ ওচৰত অনুৰোধ। ফ্ৰেণ্ডছ, আপোনালোকৰ সেইফালে কেনেকৈ গৰু বিহু পালন কৰে জনাবচোন। আমাৰ এইফালে ভকতসকলে ঘৰে ঘৰে আহি গৃহস্থক আশীৰ্বাদ কৰে যাতে গৃহস্থ মংগল হওক, কুশলে থাকক, চবৰে ভাল হওক, বছৰটোলৈ যাতে ভাল হওক, ভালে কুশলে পাৰ হওক। আৰু আজি আমাৰ ঘৰত মা, ল'ৰাটো আৰু ময়ে আছোঁ। তেওঁ ডিউটি নাই বাৰু, তেওঁ পটককৈ যাবলগীয়া হৈ গ'ল আহিবগৈ সোনকালে। যদি তেওঁ সোনকালে পায় তেওঁকো আপোনালোকৰ ওচৰত দেখাম। অলপ পাছত মই ওলাই যাম। ওলাই গৈ পেলাই কি কৰিলোঁ, ক'ত ওলাই গ'লোঁ সেইখিনিও আপোনাক দেখাম। খালি এতিয়া নকওঁ ক'ত ওলাই যাম, অকণমান মানে ছাৰপ্ৰাইজ হৈ থাকক। সেইটোৱে আৰু দেখাই থাকিম সকলো। ভকতসকল অহা কেনেকৈ হেৰি কৰে কি কৰে সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকেও গম পাওক কেনেকৈ আমাৰ এইফালে গৰু বিহুৰ বুলিয়ে নহয় বিহু পালন কৰা হয়, কেনেকৈ ৰঙালী বিহু কৰা হয়, ৰঙালী বিহু পতা হয়, কি কৰিলোঁ কি নকৰিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেতিয়াহ'লে ফ্ৰেণ্ডছ চাই থাকক আৰু মোৰ ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ শেষলৈকে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। তেতিয়া মোৰ নটিফিকেশ্যনখিনি পাই থাকিব, তেতিয়াহে আপোনালোকে গম পাব মই কেনেকৈ কি কৰিছোঁ কি নাই কৰা সেইখিনি দেখি থাকিব। তেতিয়াহ'লে ফ্ৰেণ্ডছ আকৌ লগ পাই আছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে জেতুকা লগালেনে? মই জেতুকা লগাই নাই। এয়া জেতুকা ছিঙিবৰ কাৰণে লৈ আহিছোঁ। জেতুকা ছিঙি লওঁ, ৰাতিহে লগাম। সেয়া আৰু আপোনালোকে লগালে নাই? আমি আজিহে লগাম, জানে নাই? আমাৰ ঘৰৰ জেতুকা চাব নেকি? ৰ'ব এইজোপা আমাৰ ঘৰৰ জেতুকা, এইজোপা এতিয়া এইজোপা ছিঙি পেলাই আমি ভৰিয়ে হাতে চবতে লগাম দেই। আপোনালোকে লগালে নে কমেণ্ট ছেকশ্যনত জনাবচোন। তেতিয়াহ'লে মই পটককৈ জেতুকাখিনি ছিঙি ল'ম, আকৌ আপোনালোকৰ লগত। আমাৰ ল'ৰা বিহু ধুতি চুৰিয়া চোলা পিন্ধি একদম মানে পুৰা। এইফালে আইতাকৰ লগত যায় আপোনালোকৰ কাৰণে কপৌ ফুল দেখাবলৈ মই আহি আছোঁ দেই। ফুল জবা ফুল, ৰঙা জবা সেয়া এইফালে ফুলি আছে। এইবোৰ কি ফুল নাজানো বাৰু নামটো দেই, আপোনালোকে জনাবচোন কমেণ্ট ছেকশ্যনত নামটো কি। তগৰ ফুল নেকি? হয়নে জনাবচোন, দেখাবলৈ আহি আছোঁ আপোনালোকক। কপৌ ফুল, এইয়া কপৌ ফুল, এইয়া মোৰ কাৰণে অকল এপাহ। নাচিলেই হ'ল এতিয়া।
বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ আজি আহি গ'ল তেতিয়াহ'লে এতিয়া দেৰি কিহৰ আনবক্সিং কৰি লওঁ আহক এইটো বস্তুটো তেতিয়াহ'লে ফটাফট আনবক্সিং কৰি লওঁ দেই তাতে হওক এখন হাতে কৰিবলগীয়া হৈছে যে সেইটো কাৰণে দিগদাৰ হৈছে অৰ্ডাৰ দিছিলোঁ মানে বহুত প্ৰয়োজন হয় ন এয়া নালৰে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফ্ৰেণ্ড মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো টিপি দিব আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম মৰম দিব তেতিয়াহে মোৰ উৎসাহ লাগিব তেতিয়াহে মোৰ ভাল লাগিব নতুন নতুন ভিডিঅ' পাব পাৰিব তেতিয়াহ'লে আজিলৈ বাই বাই নেক্সট ব্লগত লগ